আজি মই আপোনালোকক কম আনৰ মোবাইলত আপুনি কেনেকৈ আপোনাৰ গুগল একাউণ্টটো খুলিব আৰু খোলাৰ পাছত কেনেকৈ ৰিমুভ কৰি দিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইন্ট্ৰ'টো এবাৰ লগাই লওঁ। নমস্কাৰ বন্ধুসকল, আমি দেখিছোঁ যে বহুতে আনৰ মোবাইলত তেখেতৰ জিমেইল একাউণ্টটো লগ ইন কৰিব পাৰে কিন্তু ৰিমুভ কৰি দিব নোৱাৰে, অৰ্থাৎ নাজানে। আজি মই এই ভিডিঅ'টোৰ যোগেদি কেনেকৈনো আপুনি আপোনাৰ গুগল একাউণ্টটো আনৰ মোবাইলত লগ ইন কৰাৰ পাছত আকৌ ৰিমুভ কৰি দিব তাকে দেখুৱাম। ভাবিছোঁ যিসকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো উপযোগী হৈ ৰ'ব। পোনপ্ৰথমতে আমি জিমেইল একাউণ্টটো লগ ইন কৰিবলৈ আমি জিমেইল এপছলৈ যাম। তাৰপাছত আমি যিটো প্ৰাইমেৰী তাত সেই কাষত আপোনাৰ তিনিটা চিন থাকে, তাত আমি অ'কে কৰিম। তাৰপাছত আমি যাম এড একাউণ্টত ক্লিক কৰিম। এড একাউণ্ট ক্লিক কৰাৰ পাছত এইখিনি আহিব। তাৰপিছত আমি গুগলত আমি ক্লিক কৰিম। গুগলত ক্লিক কৰি দিয়াৰ পাছত এনেকৈ চেকিং ইনফো বুলি ওলাব। তাৰপাছত আপোনাৰ জিমেইল একাউণ্টটো লগ ইন কৰিবলৈ অপশ্যন আহিব, আমি তাতে কৰিম। এয়া আপোনাৰ আহিছে, এনেকৈ আহিব। ইয়াতে মোৰ যিটো একাউণ্ট সেইটো মই ইয়াত টাইপিং কৰি দিছোঁ www.olinikosari1@gmail.com। এইটো মোৰ হয়, মোৰটোকে মই ইয়াত টাইপ কৰি দিছোঁ। তাৰপিছত আমি নেক্সটত ক্লিক কৰিম। ইয়াত অলপ ভুল হ'ল, জিমেইলটোত KL2 থাকি গ'ল, তো আকৌ মই শুধৰাই নেক্সট মাৰি দিছোঁ। তাৰপিছত আপোনাৰ ইয়াত পাছৱৰ্ডটো লিখিবলৈ আহিছে, মই মোৰ পাছৱৰ্ডটো লিখি দিছোঁ। পাছৱৰ্ডটো লেখাৰ পাছত আমি নেক্সটত ক্লিক কৰি দিছোঁ। মোৰ একাউণ্টটো চিকিউৰিটিৰ বাবে 2 ষ্টেপ ভেৰিফিকেশ্যন কৰা আছে, সেইকাৰণে এনেকুৱা এটা পৃষ্ঠা আহিছে। আপোনালোকৰ ক্ষেত্ৰত নাহে, গতিকে এইখিনি কৰিবলগীয়া নাই আপুনি। এইটো মানে মোৰ যিটো 2 ষ্টেপ ভেৰিফিকেশ্যন আছে, গতিকে মোলৈ এটা কোড যাব, মোৰ যিটো নম্বৰ, সেই নম্বৰটো ইয়াত লিখাৰ পাছতে মই মোৰ একাউণ্টটো লগ ইন কৰিব পাৰিম। এইখিনি আপোনাৰ একাউণ্টটোত লগ ইন কৰাৰ ক্ষেত্ৰত নাহে, এইটো কেৱল মোৰ কাৰণে। আই এগ্ৰীত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ একাউণ্টটো লগ ইন হৈ গৈছে। আপোনাৰ ক্ষেত্ৰত এইবিলাক কৰাৰ প্ৰয়োজন নাই, চিধি পাছৱৰ্ডটো মৰাৰ পাছত আপোনাৰ একাউণ্টটো খোল খাই যাব। এতিয়া মোৰ একাউণ্টটো লগ ইন হৈ গৈছে। ইয়াত আপোনালোকে দেখিছে www.olinikosari1@gmail.com বুলি ওলাইছে। তাত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ যিটো একাউণ্ট সেইটো খোল খাই গৈছে। এতিয়া কথাটো হ'ল কি, এই যে লগ ইন কৰিবলৈ চবেই জানে, কিন্তু লগ ইন কৰাৰ পাছত আপুনি কেনেকৈ ৰিমুভ কৰি দিব এই একাউণ্টটো, যাৰ ওচৰত আপুনি আপোনাৰ একাউণ্টটো লগ ইন কৰিছিলে, তেখেতৰ মোবাইলৰ পৰা আপোনাৰ একাউণ্টটো কেনেকৈ উৰুৱাই পঠিয়াই দিব বা ৰিমুভ কৰি দিব, তাক মই এতিয়াহে ক'ম। এইটোহে মেইন আচলতে। লগ ইন কৰিব সকলোৱে পাৰিব, কিন্তু ৰিমুভ কৰি দিবলৈ সকলোৱে নোৱাৰে, বা আমি দেখা পাইছোঁ যে বহুতে নোৱাৰা। গতিকে এতিয়া আপোনালোকে মন দি চাব। এতিয়া আপোনালোকে এই সৰু ফুট এটা আছে, আপোনালোক মই দেখুৱাই দিছোঁ, সেই সৰু ফুটটোত ক্লিক কৰিব লাগিব। তাৰ পাছত আপুনি মেনেজ একাউণ্টত ক্লিক কৰিব লাগিব, আৰু মেনেজ একাউণ্টত ক্লিক কৰাৰ পাছত এনেকৈ এটা পেজ আহিব। আপোনাৰ যিহেতু গুগল একাউণ্ট, গতিকে এই গুগলত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ যিহেতু দুটা একাউণ্ট আমি লগ ইন কৰা আছে, মোৰ এটা আৰু বেলেগ, মোৰটো অলিনি কছাৰীটোত আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত এনেকৈ আহিব ডিলেট বুলি, আৰু ডিলেটত আমি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো তেখেতৰ মোবাইলৰ পৰা উৰি যাব বা ৰিমুভ হৈ যাব। ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব, আৰু কিবা যদি আপোনাৰ অসুবিধা হৈছে বুজাত, তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ যিটো প্ৰশ্নৰ উত্তৰ সেইটো মই দিবলৈ চেষ্টা কৰিম, আৰু আপুনি যদি কিবা অসুবিধা পাইছে আনৰ মোবাইলত লগ ইন কৰিবলৈ বা ৰিমুভ কৰিবলৈ, তেনেহ'লে মোক কমেণ্টত জনাব। মই
আপোনাক উত্তৰ দিম। আমি সোণল মিক্সাৰ সদায় আপোনাৰ কাষত আছোঁ। বন্ধুসকল, সোণল মিক্সাৰ যিসকলে আজি প্ৰথম চাইছে সিহঁতে অন্ততঃ যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা ঘণ্টা বেলটো বজাই দিব যাতে মোৰ প্ৰতিটো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ কাষত নটিফিকেশ্যন হিচাপে যায় আৰু আপুনি যাতে মোৰ ভিডিঅ'সমূহ লগে লগে চাবলৈ পায়। গতিকে ছাবস্ক্ৰাইব কৰি দিয়াৰ লগে লগে ওচৰত থকা টিলিঙাটো বজাই দিব আৰু ভিডিঅ'সমূহ পৰাপক্ষত শ্বেয়াৰ কৰি দিব। বিভিন্ন ধৰণৰ ভিডিঅ' মোৰ ইয়াত পোৱা যায়। ইংৰাজী বা হিন্দী ভাষাত এনেধৰণৰ বহু ভিডিঅ' আছে, আপোনালোকে চাৰ্চ কৰিলে পাব, কিন্তু অসমীয়া ভাষাত নাই। গতিকে যিসকলে ইংৰাজী বা হিন্দী ভাষা বুজি নাপায় তেখেতলোকে বুজি পোৱাকৈ এই ভিডিঅ'টো বনালোঁ। আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। দিম তোমাৰ দেহত সপোন সিঁচি দিম প্ৰাণত।